এভৰিৱান, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ পুনৰ অন্য এক ভিডিঅ'লৈ। আশা ৰাখিছোঁ সকলো ভালেই আছে। আৰু আজি হ'ল 8 মে' আৰু এতিয়া প্ৰায় 9টা বাজিব হ'ল। মই গা পা ধুই আজৰি হৈ আহিছোঁহে, কাপোৰ কানি মেলা নাই আৰু ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু এইফালে মিল পূৰা বজি আছে, যিহেতু দুটা বজাৰ পৰা বন্ধ দিছে, সেইকাৰণে সিহঁতে মানে একদম পূৰা জল্দি আহে মিলনাল চলাবলৈ। ৰাতিপুৱাৰ পৰা একদম মানে শুনি আমনি লাগি যায়। আৰু ইমান আজি ৰ'দ দিছে, ইমান গৰম হৈছে ন। এইফালে ফেন চলাই লৈছোঁ, মোৰ মাতটোত অলপ প্ৰব্লেম পাব, আশা কৰোঁ বুজি পাব সকলোৱে। আৰু এইফালেতো পূৰা বজিয়ে আছে নন ষ্টপ। আৰু আজি ছেকেণ্ড ছেটাৰডে নেকি। আজি মোৰ হাজবেণ্ডৰ অফিচ বন্ধ। তেওঁ ডিব্ৰুগড় গৈছিলে আৰু এতিয়া আহি আছে। ৰাতিপুৱাই গ'ল আৰু এতিয়া আহি আছে। আৰু এতিয়া মই অকলে আছোঁ, বাকী মানুহবোৰ আছে বাৰু। আৰু এতিয়া যাওঁ পাকঘৰলৈ, কাপোৰ কানি মেলি লওঁ, তাৰপিছত পাকঘৰলৈ যাম। আৰু এটা কথা কওঁ, যিহেতু মই এতিয়া নতুনকৈ ইউটিউব আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে মোক অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। যিহেতু কিবা ভুল ভ্ৰান্তি হ'লেও কৈ দিবচোন। যিহেতু মই ভুলটো চবৰে হয়, যিহেতু মই নতুনকৈ এতিয়া তেনেকৈ একো নাজানো, নিজে লাহে লাহে শিকি আছোঁ। আৰু চব মই মোবাইলতে কৰোঁ নিজে। আৰু আপোনালোকে কিবা ভুল হ'লে মোক কৈ দিব আৰু মোক অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। তাকে আৰু তেন্তে ব'ল আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ। পাকঘৰৰ পৰা আহিলোঁ আৰু এতিয়া চাহ খাব লৈছোঁ। আৰু ভাতটো পাতি থৈ আহিলোঁ। আৰু বাকী কি বনাওঁ জানো, মাছ আছে, তাৰপিছত আৰু মাছ আছে মানে মাছটো ফ্ৰাই কৰিম চাগে, দালি চালি বনাম চাগে। কি বনাওঁ আপোনালোককো দেখুৱাম। আৰু কৰোণা ইমান বাঢ়িছে নহয়, ভয়ে লগা হৈছে ওলাই যাবলৈ, নহয় জানো। আমাৰ ইয়াতো পূৰা হৈছে, আমাৰ ইয়াত বুলিয়ে নহয় চবতে হৈছে। আমাৰ ইয়াতো কমেই, মানে বেলেগবিলাকত যিমান হৈছে আৰু চবেই ঘৰতে থাকক পায়। এতিয়া পৰিস্থিতিটো মানে আগৰ হেৰিটোতকৈ এইটো অলপ বেছি বেয়া, মানে মানুহবিলাক বাচি থকাটো টানেই হৈছে। সেইকাৰণে আপোনালোকে ঘৰতে থাকক, আৰু আমিও যিমান পাৰোঁ চেষ্টা কৰোঁ ঘৰতে থাকিবলৈ, আৰু চবেই সুস্থ থাকক পায়। ঠিক আছে, তেন্তে চাহকাপ খাই লওঁ, আৰু কি বনাম পাকঘৰলৈ যাওঁতে দেখাম বাৰু। আৰু এইফালে মই মস্ত ডাঙৰ গামলা এটাত ৰঙালাও ফুল কিবা ভালদৰে ধুই অলপ তিয়াই থৈছোঁ, যিহেতু পৰুৱা বা পোক ওলাই ফুলপাহৰ পৰা। আৰু ভাবিছোঁ আজি অলপ বেলেগকৈ বনাওঁ। আনকালে আমি ডিমৰ লগতে ভাজি খাওঁ, কিন্তু আজি মই কণীকেইটাৰ লগত ফুলকেইটা সৰুকৈ কাটি দি আমলেট বনাম। আৰু মই ইয়াতে ডিম 3টা দিছোঁ, হাঁহৰ ডিম হয়। ইয়াত অকল জলকীয়া আৰু নিমখ হালধি আৰু পিঁয়াজহে দিছোঁ, বিশেষ একো দিয়া নাই। মানে আমলেট যেনেদৰে বনাওঁ তেনেদৰে বনাম। আৰু এইখিনিতে মই ফটাফট কাটি লওঁ। এইখিনি হৈ গ'ল, ইয়াতে মই হালধি আৰু নিমখ দিলোঁ, এইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া এইখিনি ভালদৰে ফেটি লওঁ। এইফালে কুন্দুলি ভাজি আছোঁ, হ'ব আৰু এতিয়া ভাত পানী বনাই মেলি হৈ গ'ল। আৰু এতিয়া বহি লৈছোঁ এইফালে আমাৰ চাংঘৰ। আৰু কি বনালোঁ আপোনালোককো দেখাওঁ ব'লক। এইফালে আমলেট, আৰু এইফালে মাছ ফ্ৰাই, এইফালে এইটো কি আছিলে কুন্দুলি ভাজি আৰু আলু, আৰু এইফালে দালি, জাতিলাও, আৰু তাতে ভেন্দি দি দিছোঁ। আমি ভেন্দি লাভাৰ হয়, সেইকাৰণে য'তে ত'তে ভেন্দি দিয়ে দিওঁ। খাই ভাল লাগে, আমি চবেই খাওঁ, কিন্তু মতা মানুহবিলাকে নাখায়, আমি অকল মাইকীখিনিয়ে খাওঁ। আৰু এতিয়া বনাই মেলি হৈ গ'ল, আৰু এতিয়া ভাত খাম আৰু। ঠিক আছে, তেন্তে ভাতটো খাই লগ পাই আছোঁ। এতিয়া ভাত পানী খাই আহিলোঁ, আৰু ভাত পানী খাই আজৰি হ'লোঁ, মানে খোৱা টাইম হ'ল। আমি পূৰা লেকচাৰ মাৰি আছিলোঁ, আৰু এতিয়া ওপৰলৈ আহিছোঁ, বৌহঁতৰ ওপৰলৈ। আৰু সেইখিনি বহি আছোঁ, আৰু বৌয়ে পকা চুলি কাঢ়িব দিছে। আৰু মোৰ লগতে এনেই আহিলোঁ। কি কৰিম কিমানো বোলো ৰুমটোত সোমাই থাকিম, সেইকাৰণে ওপৰলৈকে আহিলোঁ। আৰু মানুহজনো আহিলে ডিব্ৰুগড়ৰ পৰা। আৰু এতিয়া টিভি লাগি আছে, এই ইহঁতৰকেইটাৰ লগতে বহি আছোঁ। আমাৰ অসতিকেইটা ফুচু হাই কৈ দিয়া, এইফালে চোৱা আকৌ, মই বেয়া পাওঁ, মোক এইফালে চোৱা। কেনেকৈ টিভি চাইছে চা আপাটো। হাই কৈ দিয়া, নকয় চা, বেয়া পাইছে। হাই কৈ দিয়া, হাই এভৰিৱান কৈ দিয়া।
নকয় ফুচুৰ ভেম হৈছে ন এতিয়া এনেই বহি আছোঁ কিনো কৰিম তাৰপিছত তললৈ যাম আৰু মানুহজনে একদম পূৰা শুই আছে আজি বন্ধ যিহেতু ছেকেণ্ড ছেটাৰডে নেকি ঠিক আছে তেন্তে হাই এভৰিৱান শুই আছিলোঁ শুই উঠিলোঁ আৰু এতিয়া চাহ খাই উঠিলোঁ মানে শুই থকা মানে ইমানেই পাগল কৰি দিয়ে নহয় শুই উঠিবলৈ নিজে হ'লে একদম শুই ল'ব তাৰপিছত মোক একদম আমনি কৰি থাকিব মানে উঠিবলৈ চাহ খাব মন গৈছে যে নিজে টোপনি গ'ল তাৰপিছত গৈ মেলি উঠিলে তেতিয়া মই হোৱা নাছিলোঁ আৰু যেতিয়া মই শুলোঁ সেইফালে টোপনি ভাঙিলে আৰু একদম পূৰা জগাই আছে নহয় চাহ খাব মন গৈছে মানে একদম মানে পাগল কৰি দিয়ে আৰু মোৰ হাজবেণ্ডৰ কথা কৈ আছোঁ আৰু এতিয়া চাহ তাহ খালোঁ সেইফালে পোহৰ কৰি আছে পূৰা পাছফালে কাৰণে মানে এনেকুৱা হৈছে আৰু এতিয়া চাহ তাহ খালোঁ এতিয়া অলপ বহি লৈছোঁ তাৰপিছত এতিয়া বাকী কামখিনি কৰিম আৰু কাপোৰ চাপোৰ জাপিব আছে তাৰপিছত বোলে মেগী বনাম আৰু কি হৈছে নাজানো ভিডিঅ'বিলাক আপোনালোকে চাই ভালেই পোৱা নে কিয়ে নে ছাবস্ক্ৰাইবাৰ মানে কোনে জানো আনছাবস্ক্ৰাইব কৰি দিয়ে মানে ছাবস্ক্ৰাইবাৰ কমি গৈছে আৰু কিবা বেয়া পাইছে যদি কৈ দিব ভিডিঅ'টো ষ্টাৰ্টিঙতো কৈছোঁ এতিয়াও কৈছোঁ ভিডিঅ'টো যদি কিবা ভুল হয় কৈ দিব মোক তেতিয়া মই গম পাম আৰু তেতিয়া মানে ভুলটো শুধৰাবলৈ চেষ্টা কৰিম আৰু তাকে আৰু এতিয়া কাপোৰ চাপোৰ জাপি লওঁ যিহেতু এতিয়া কেইটা বাজিব হ'ল এতিয়া 4টা বাজিব হ'ল আৰু তাৰপিছত কি কৰিম দেখাম বাৰু ঠিক আছে তেন্তে খাই মেলি হৈ গ'ল আৰু এতিয়া মানে আবেলি যি কাম থাকে চব কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া ফ্ৰেছ হ'মগৈ যিহেতু ইমান গৰম হৈছে নহয় পূৰা গৰম হৈছে আজি ৰ'দো দিছে যেনেকৈ তেনেকৈ গৰমো হৈছে সেইদিনা বৰষুণ দিয়া কিদিনা মানে ইমান ঠাণ্ডা হৈছিলে কাপোৰ নল'লে মানে শুবই নোৱাৰি উগাৰ আহি গৈছে মেগী খাই উঠিছোঁ যে তাৰপিছত আৰু এতিয়া ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো চাগে অলপ দেৰিকৈ আপলোড দিম নেকি তাকে ভাবিছোঁ কি কৰোঁ আৰু আপোনালোকে প্লিজ আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকে এটলিষ্ট মোক মানে ভিডিঅ'টো লাইক এটা মাৰিব পাৰে ইমান মানুহে চাই কিন্তু লাইক মানে ইমান নাহে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিহেতু মই বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ আৰু লাহে লাহে শিকি আছোঁ যিমানকণ পাৰিছোঁ মানে এতিয়া চেষ্টা কৰি আছোঁ ভালদৰে বনাবলৈ নাজানো আৰু কিমানকণ পাৰিছোঁ আৰু আপোনালোকেও জনাব যে ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আৰু কমেণ্টত জনাব আপোনালোকেও আৰু তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ এটা ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা লাগিলনো আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পায় তেন্তে বাই বাই পুনৰ লগ পাম অন্য এক ভিডিঅ'ত